স্বাগতম জনাইছোঁ হীৰামণি ডেকা ইউটিউব চেনেললৈ। মই আজি বনাব লৈছোঁ বৰা ভাজিৰ সৈতে নেমু টেঙা। চাও হওক, এয়া হৈছে মচুৰ দাইল, আদা, নহৰু, জলকীয়া, পিঁয়াজ। চাওক হৈ আছে। তাৰ পৰা এয়া হৈছে নৰসিংহ, ভেদাইলতা, মচুৰ দাইল, আদা, নহৰু, জলকীয়া। আৰু এয়া হৈছে মচুৰ দালি। ইয়াত মই ভেদাইলতা, নৰসিংহ পাত এইবোৰ নাই দিয়া। এইটো মই টেঙাৰ লগত বনাবৰ কাৰণে মচুৰ দাইলৰ বৰা ভাজি বনাব লৈছোঁ। চাওক হৈ গ'ল, দুটা বেলেগ ধৰণৰ। আমাৰ বৰা ভাজি হৈ গ'ল। এতিয়া নেমু টেঙা বনাব লৈছোঁ। ইয়াত মই পিঁয়াজ, নহৰু আৰু জালুক, গোটা জালুক দিছোঁ। ইয়াত মই হালধি অলপ দি দিওঁ। মই ইয়াত টেঙাখিনি দি দিম। চাওক, টেঙাখিনি দি দিলোঁ। তাত মই নিমখ দি দিলোঁ। চাওক উতলি আছে। ইয়াত মই দালিৰে সৈতে বনোৱা বৰা ভাজিকেইটা দি দিলোঁ। খাবলৈ বহুত সোৱাদ হয়, আপোনালোকে বনাই খাই চাব পাৰে। চাওক, চাওক উতলি আছে। হৈ গ'ল, আপোনালোকে বনাই খাই চাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ সমাপ্ত কৰিছোঁ। ধন্যবাদ।